হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্ট। আজি আমি পঢ়িব ওলাইছোঁ ক্লাছ 10ৰ সাধাৰণ গণিতৰ চেপ্টাৰ নাম্বাৰ 8 ত্ৰিকোণমিতিৰ পৰিচয়। এইটো চেপ্টাৰত আমি কিছুমান ইম্পৰ্টেণ্ট MCQ কৰিম। তো ত্ৰিকোণমিতিক অনুপাত যে চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ আগতে MCQ কেইটা ষ্টাৰ্ট কৰাৰ আগতে কেইটামান এই চেপ্টাৰৰ মানে যিমানবিলাক ফৰ্মুলা আছে সেইবিলাকৰ বিষয়ে আমি আলোচনা কৰিম। তো ফাৰ্ষ্ট তোমালোকেতো জানাই চব ফৰ্মুলাটো তোমালোকে পঢ়িছাই। তো চাইনে কি হয়, এইটো এটা সমকোণী ত্ৰিভুজ ABC সমকোণী ত্ৰিভুজৰ মই এংগেল এইটোক লৈছোঁ। এর সপক্ষে যিবিলাক আছে, যিবিলাক ত্ৰিকোণমিতিক অনুপাত আছে সববিলাক বাহিৰ কৰিম। তো সাইনে কি হয়, এই কোণৰ বিপৰীত বাহু, এই কোণৰ বিপৰীত বাহু কোনটো হ'ব? AB বাহু, BC বাহু হ'ব এই কোণৰ বিপৰীত বাহু ডিভাইডেড বাই অতিভুজ। তো অতিভুজ হ'ব AC। তো সাইনে ইকুৱেল টু BC বাই AC। ঠিক তেনেদৰে কছে কি হয়, এই কোণৰ সন্নিহিত বাহু, এই কোণৰ সন্নিহিত বাহু কোনটো হ'ব? AB। তো কছে হ'ব AB বাই এই কোণৰ সন্নিহিত বাহু বাই অতিভুজ। তো AB বাই AC। আকৌ tan A কি হয়, এই কোণৰ বিপৰীত বাহু বাই এই কোণৰ সন্নিহিত বাহু। তো কি হ'ব? পাৰপেণ্ডিকুলাৰ বাই বেছ। তো কি হ'ব? BC বাই AB হ'ব। ঠিক তেনেদৰে কছেকে মানে কি আমি জানো? 1 বাই সাইনে কছেকে বুলি কয়, সেকে কি কয়? 1 বাই কছে, এণ্ড কটেক কয় 1 বাই tan A। 1 বাই tan A। তাৰপিছত কেইটামান বিশেষ কোণৰ ত্ৰিকোণমিতিক অনুপাত, যেনেকে আমাক কি দৰকাৰ হয়, যে 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী, 90 ডিগ্ৰী প্ৰত্যেকটো কোণৰ বাবে যে সাইন এ, কস এ, টেন এ, কসেক এ, সেক, কট এইবিলাক সববিলাকৰ কাৰণে আমাক 0 ডিগ্ৰীৰ ভ্যালু কিমান হয়, 30 ডিগ্ৰী কিমান হয়, 45 ডিগ্ৰী কিমান হয়, 60 ডিগ্ৰী কিমান হয়, 90 ডিগ্ৰী কিমান হয়, সববিলাক আমাৰ কি হয়, প্ৰয়োজন হয়। তো এইটো টেবুল আমাক মনত ৰাখিব লাগিব। তো কুৱেশ্যনবিলাক সলভ কৰিবৰ কাৰণে এইটো টেবুলো আমাক মনত ৰাখিব লাগিব। তাৰপিছত আছে পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত। পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত কিছুমান আছে। সাইন 90 ডিগ্ৰী মাইনাছ এ ইকুৱেল টু কস এ, cos 90 ডিগ্ৰী মাইনাছ এ ইকুৱেল টু সাইন এ, tan 90 ডিগ্ৰী মাইনাছ এ ইকুৱেল টু কট এ, cot 90 ডিগ্ৰী মাইনাছ এ ইকুৱেল টু tan এ, sec 90 ডিগ্ৰী মাইনাছ এ ইকুৱেল টু cosec এ, এণ্ড cosec 90 ডিগ্ৰী মাইনাছ এ ইকুৱেল টু sec এ। এইকেইটা মনত ৰাখিব লাগিব। আকৌ ত্ৰিকোণমিতিক অভেদাৱলী, ট্ৰাইগোনোমেট্ৰিক আইডেন্টিটিজ কি হয়, সাইন স্কোয়াৰ এ প্লাছ কস স্কোয়াৰ এ ইকুৱেল টু 1, 1 প্লাছ tan স্কোয়াৰ এ ইকুৱেল টু sec স্কোয়াৰ এ, আকৌ 1 প্লাছ cot স্কোয়াৰ এ ইকুৱেল টু cosec স্কোয়াৰ এ। এইকেইটা আমাক মনত ৰাখিব লাগিব। তোমালোকৰ চেপ্টাৰত এইকেইটা ফৰ্মুলাই আছে। তো এইকেইটা ফৰ্মুলা দি আমি কেইটামান MCQ কৰিম এতিয়া। ফাৰ্ষ্ট, যদি সাইন থিটা ইকুৱেল টু কস থিটা হয়, তেন্তে থিটাৰ মান কিমান হ'ব? সাইন থিটা ইকুৱেল টু যদি কস থিটা হয়, তো সাইন থিটা ইকুৱেল টু কস থিটা কেতিয়া হ'ব? যে সাইন থিটা ইকুৱেল টু কস থিটা, যে থিটাৰ কোনটো ভ্যালুৰ কাৰণে, যে থিটাৰ কি ভ্যালুৰ বাবে সাইন থিটাৰ ভ্যালু ইকুৱেল টু কস থিটা ভ্যালু হ'ব। যদি মই থিটা 45 লিখো, থিটা যদি 45 হয়, তো সাইন 45 কিমান হয়? সাইন 45 ডিগ্ৰী এণ্ড cos 45 ডিগ্ৰী। সাইন 45 ডিগ্ৰীৰ ভ্যালু হয় 1/√2। আকৌ cos 45 ডিগ্ৰী কিমান হয়? 1/√2। তো থিটা 45ৰ কাৰণে দুয়োটাৰ ভ্যালু কি হয়? সেম হয়। যদি মই থিটা 45 ডিগ্ৰী লিখো, তেনেহলে সাইন থিটা আৰু cos থিটাৰ ভ্যালু সেম হয়, কাৰণ সাইন 45 ডিগ্ৰীৰ ভ্যালু 1/√2, cos 45 ডিগ্ৰীৰ ভ্যালু 1/√2। গতিকে থিটাটো কিমান হ'ব? 45 ডিগ্ৰী হ'ব। গতিকে আনসাৰ হ'ব সি। সি কি হ'ব? কাৰণ 45 ডিগ্ৰীৰ কাৰণে দুয়োটাৰ ভ্যালু সেম হয়। আকৌ যে সাইন স্কোয়াৰ 30 ডিগ্ৰী মাইনাছ cos স্কোয়াৰ 30 ডিগ্ৰী, যে কুৱেশ্যন নম্বৰ 2 কি কৈছে, যে সাইন স্কোয়াৰ 30 ডিগ্ৰী মাইনাছ cos স্কোয়াৰ 30 ডিগ্ৰী। তো সাইন স্কোয়াৰ 30 ডিগ্ৰী, সাইন স্কোয়াৰ 30 ডিগ্ৰী, তো সাইন 30 ডিগ্ৰীৰ ভ্যালু কিমান হয়? 1/2। সাইন 30 ডিগ্ৰীৰ ভ্যালু হয় 1/2। তো 1/2 স্কোয়াৰ মাইনাছ cos 30 ডিগ্ৰীৰ ভ্যালু কিমান হয়? cos 30 ডিগ্ৰীৰ ভ্যালু হয়, cos 30 ডিগ্ৰীৰ ভ্যালু কিমান হ'ব? √3/2। √3/2। তো 1/2 কিমান হয়? 1/2 স্কোয়াৰ 4। আকৌ √3 স্কোয়াৰ কৰিলে কি হ'ব? 3 হয়। আকৌ 2 স্কোয়াৰ কৰিলে 4 হয়। তো √3 স্কোয়াৰ কৰিলে কি হ'ব? √3 স্কোয়াৰ কৰিলে স্কোয়াৰ ৰুট কেনসেল, কিমান হ'ব? অনলি 3 থাকিব। তো কিমান হ'ব? 1/4 মাইনাছ 1/3 মাইনাছ 3/4। তো এইটো কেনেকুৱা হ'ব? যে 4 ওপৰত কিমান থাকিব? 4 যদি লসাগু লওঁ, তো ওপৰত থাকিব 1 মাইনাছ 3, তো মাইনাছ 2/4। তো এনসার হ'ব মাইনাছ 1/2। তো এনসার কোনটো হ'ব? মাইনাছ 1/2, বি নাম্বার এনসার। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 3 কি দিছে? যদি সাইন থিটা
দিয়া আছে কি যে sin থিটা ইকুৱেল টু দিয়া আছে √3/2 আমি কি লিখিব পাৰো যে sin থিটা ইকুৱেল টু সাইনৰ কোনটো ভ্যালু √3/2 হয় আমি জানো কি যে sin 60 ডিগ্ৰী হয় কিমান √3/2 তো √3/2 ৰ হলনি আমি কি লিখিব পাৰো যে sin 60 ডিগ্ৰী লিখিব পাৰিম তো আমাৰ কি হ'ব sin কেনসেল যাব কেনসেল হৈ থিটা ভ্যালু কিমান হ'ব 60 ডিগ্ৰী তো থিটাৰ ভ্যালুটো পালো এতিয়া আমাক বাহিৰ কৰিব কৈছে sec থিটা তো sec থিটা কি হ'ব বাহিৰ কৰিব কৈছে sec থিটা তো sec থিটা means sec কিমান ডিগ্ৰী আছিল sec 60 ডিগ্ৰী আকৌ sec 60 ডিগ্ৰীৰ ভ্যালু কিমান হয় sec 60 ডিগ্ৰীৰ ভ্যালু হয় 2 সেইকাৰণে মই কৈছিলো তালিকাখন বহুত ইম্পৰ্টেন্ট তালিকাখন মুখস্থ কৰিব লাগিব মনত ৰাখিব লাগিব আনসাৰ হ'ব A 2 নেক্সট কোশ্চেন 2 tan 30 ডিগ্ৰী বাই 1 plus tan square 30 ডিগ্ৰী কি আছে যে 2 tan 30 ডিগ্ৰী বাই 1 plus tan square 30 ডিগ্ৰী tan 30 ডিগ্ৰীৰ ভ্যালু কিমান হয় tan 30 ডিগ্ৰী হয় 1/√3 2 into 1/√3 1 plus 1/√3 whole square equal to কি হ'ব ইয়াত 2/√3 তলত কিমান হ'ব 1 plus 1 স্কয়াৰ কৰিলে 1 √3 স্কয়াৰ কৰিলে 3 কি হ'ব 2/√3 তো 3 লসাগু 3 plus 1 ইয়াৰ পিছত কি হ'ব ওপৰত থাকিব 2/√3 তলত হ'ব 4/3 তো হ'ব 2/√3 ইনটু ওপৰত কিমান হ'ব 3/4 2 দি কাটিলে কি হ'ব 2 ওপৰত থাকিব কিমান ওপৰত থাকিব 3 3 আমি কি লিখিব পাৰিম √3 ইনটু √3 লিখিব পাৰো √3 স্কয়াৰ কৰিলে কিমান হ'ব তলত থাকিব 3 হ'ব তলত থাকিব √3 তো এটা √3 এটা √3 ক্যান্সেল তো आंसर হ'ব √3/2 √3/2 কিহৰ ভ্যালু হয় যে √3/2 কিহৰ ভ্যালু হ'ব ইয়াত অপচন আছে যে cos 60 ডিগ্ৰী cos 60 ডিগ্ৰীৰ ভ্যালু কিমান হয় যে cos 60 ডিগ্ৰী cos 60 ডিগ্ৰীৰ ভ্যালু হ'ব হাফ sin 60 ডিগ্ৰী sin 60 ডিগ্ৰীৰ ভ্যালু হ'ব √3/2 √3/2 আকৌ tan 60 ডিগ্ৰীৰ ভ্যালু কিমান হ'ব tan 60 ডিগ্ৰীৰ ভ্যালু হয় √3 আকৌ sin 30 ডিগ্ৰীৰ ভ্যালু হয় হাফ তো आंसर কি হ'ব B sin 60 ডিগ্ৰী sin 60 ডিগ্ৰী এতিয়া আমি নেক্সট কোশ্চেন কৰিম কোশ্চেন নম্বৰ 5 কোশ্চেন নম্বৰ 5 ত কি দিয়া আছে যে ইয়াত কি দিয়া আছে যে থিটা প্লাস ফাইৰ ভ্যালু কিমান দিয়া আছে 90 ডিগ্ৰী তো আমাক বাহিৰ কৰিব কৈছে cot থিটা ইকুৱেল টু দিছে আকৌ √3 এতিয়া আমাক কৈছে যে ফাইৰ ভ্যালু কিমান তো ইয়াৰ পৰা আমি থিটা বাহিৰ কৰিম cot থিটা ইকুৱেল টু √3 √3 কিহৰ ভ্যালু হয় যে আমি লিখিব পাৰিম যে cot 30 ডিগ্ৰী cot 30 ডিগ্ৰীক আমি √3 লিখিব পাৰো তো কি লিখিম যে cot 30 ডিগ্ৰী তো cot cancel তো থিটা ইকুৱেল টু কিমান হ'ব 30 ডিগ্ৰী cot কি হ'ব cancel যাব থিটা ইকুৱেল টু কিমান হ'ব 30 ডিগ্ৰী তো থিটা যদি 30 ডিগ্ৰী হয় ইয়াত থিটাৰ ভ্যালু 30 ডিগ্ৰী বহাই দিলো প্লাস ফাই ইকুৱেল টু 90 ডিগ্ৰী তো ফাই কিমান হ'ব যে 90 ডিগ্ৰী মাইনাস 30 ডিগ্ৰী তো ফাই ইকুৱেল টু কিমান হ'ব 60 ডিগ্ৰী 90 ৰ পৰা 30 গ'লে কি 60 आंसर D নেক্সট কোশ্চেন নম্বৰ 6 কি দিয়া আছে ইয়াত যে √2 sin 90 ডিগ্ৰী মাইনাস থিটা ইকুৱেল টু দিয়া আছে 1 আমি ইয়াত কি লিখিব পাৰিম যে sin 90 ডিগ্ৰী মাইনাস থিটা √2 টো এফালে পূৰণ হৈ আছে এফালে গ'লে হৰণ হ'ব 1/√2 তো sin 90 ডিগ্ৰী মাইনাস থিটা ইকুৱেল টু 1/√2 কিহৰ ভ্যালু হয় sin
45 ডিগ্ৰী ভেলু হ'ব 1/√2 sin 45 ডিগ্ৰী বুলি লিখিব sin কেঞ্চেল কৰি দিব পাৰিম তো 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু কিমান হ'ব 45 ডিগ্ৰী আকৌ মাইনাছ থিটা ইকুৱেল টু কি লিখিম 45 ডিগ্ৰী মাইনাছ 90 ডিগ্ৰী তো ইয়াত কি হ'ব মাইনাছ থিটা ইকুৱেল টু মাইনাছৰ 45 ডিগ্ৰী হ'ব তো থিটা ইকুৱেল টু কিমান হ'ব 45 ডিগ্ৰী তো থিটাৰ ভেলু কিমান হ'ব 45 ডিগ্ৰী বুজি পাইছা নেক্সট কুৱেশ্যন 7 কি দিয়া আছে যে cosec 31 ডিগ্ৰী মাইনাছ sec 59 ডিগ্ৰী আমি কি কৰিম এইটো পূৰক কোণৰ নিয়ম হিচাপত কৰিম যেনেকৈ আমি কি জানো যে cosec 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু কি হ'ব sec থিটা তো আমি কি লিখিম ইয়াত যে cosec 90 ডিগ্ৰী মাইনাছ 59 ডিগ্ৰী লিখিব পাৰিম এইটো সেম ৰাখিম কিয় 90 পৰা 59 গ'লে কিমান হ'ব যেনেকুৱা 30 আমাক এইটো 90 এইটো কোণটো আমাক কিমান লাগিব যে পূৰক কোণৰ নিয়ম হিচাপত আমাক এইটো 90 ডিগ্ৰী কৰিব লাগে টোটাল কোণটো এটা কিমান আছে 31 ডিগ্ৰী আৰু এটা আছে 59 ডিগ্ৰী এতিয়া ইয়াত কিমান আছে 31 ডিগ্ৰী ইয়াত আছে 31 ডিগ্ৰী তো আমি কি কৰিম যদি যে cosec to cosec সেমে ৰাখিছোঁ আকৌ যদি মই 31 টো কেনেকৈ লিখিব পাৰিম যে 90 ডিগ্ৰীৰ পৰা 59 ডিগ্ৰী যদি বাদ দিওঁ মই যে 90 ৰ পৰা যদি 59 মই মাইনাছ কৰোঁ তেনেহ'লে কিমান থাকিব 31 থাকিব নাই গতিকে ইয়াৰ পৰা মই 90 মাইনাছ 59 কৰিছোঁ সেইকাৰণে 31 টোক মই 90 মাইনাছ 59 কৰি লিখিছোঁ তো cosec 90 ডিগ্ৰী মাইনাছ 59 ডিগ্ৰী মানে কিমান তো cosec 90 ডিগ্ৰী মাইনাছ 59 ডিগ্ৰী হ'ব sec 59 ডিগ্ৰী যে cosec 90 ডিগ্ৰী মাইনাছ থিটা মানে sec থিটা তো sec 59 ডিগ্ৰী তো এইফালে তো sec 59 ডিগ্ৰী আছেই তো sec 59 ডিগ্ৰী মাইনাছ sec 59 ডিগ্ৰী আনসাৰ হ'ব 0 তো এইটোৰ আনসাৰ কি হ'ল 0 নেক্সট কোৱেশ্চন যে sin a cos 90 ডিগ্ৰী মাইনাছ a প্লাছ দি আছে যে cos a sin 90 ডিগ্ৰী মাইনাছ a sin a যে cos 90 ডিগ্ৰী মাইনাছ a মানে মই জানো যে cos 90 ডিগ্ৰী মাইনাছ থিটা মানে sin থিটা তো sin cos 90 ডিগ্ৰী মাইনাছ a মানে কি sin a প্লাছ cos a sin 90 ডিগ্ৰী মাইনাছ a মানে কি হ'ব cos a তো sin a ইনটু sin a কিমান হ'ব sin স্কয়াৰ a ও cos a ইনটু cos a কিমান হ'ব cos স্কয়াৰ a তো sin স্কয়াৰ a প্লাছ cos স্কয়াৰ a আনসার 1 নেক্সট কোৱেশ্চন the sec theta minus tan theta যদি 1/3 হয় কি লিখিছে যে sec theta minus tan theta যদি 1/3 হয় তাহলে sec theta plus tan theta ভ্যালু বাহিৰ কৰিব কৈছে তো আমি কি কৰিম ইয়াত যে দুয়োফালে আমি sec theta plus tan theta দি পূৰণ কৰিম যে sec theta minus tan theta into কি কৰিম sec theta plus tan theta যে উভয় পক্ষক আমি sec theta plus tan theta দি পূৰণ কৰিলোঁ যে উভয় পক্ষক আমি sec theta plus tan theta দি পূৰণ কৰিলোঁ তো আমি এটা ফৰ্মুলা জানো ইয়াত যে a plus b a minus b ফৰ্মুলা যে a plus b তো আমি কি জানো যে a plus b into a minus b equal to কেনে কিমান হয় a square minus b square তো এইটো আমি যদি মনে মনে a ধৰো এইটো b ধৰো তো a minus b a plus b বা a plus b a minus b এনেকুৱা হৈছে তো এইটো ফৰ্মুলা কি হ'ব a square minus b square তাহলে তেনেহলে কি হ'ব sec square theta minus tan square theta equal to 1/3 sec theta plus tan theta আকৌ আমি এটা ফৰ্মুলা জানো কি ত্ৰিকোণমিতিৰ অভেদাৱলীত আমি কি ফৰ্মুলা পঢ়িছো যে 1 প্লাছ কি জানো যে 1 প্লাছ tan স্কয়াৰ থিটা ইকুৱেল টু কি হয় sec স্কয়াৰ থিটা ইয়াতে আমি যদি লিখো যে 1 ইকুৱেল টু sec স্কয়াৰ থিটা tan স্কয়াৰ থিটা কেইফালে হ'লে মাইনাসৰ কি হ'ব tan স্কয়াৰ থিটা মাইনাসৰ tan স্কয়াৰ থিটা হ'ব জানি তো sec স্কয়াৰ থিটা মাইনাস tan স্কয়াৰ থিটা ইকুৱেল টু কি লিখিব পাৰিম মই 1 লিখিব পাৰিম তো এইটো ধৰণে 1 লিখিলো আকৌ কি লিখিম যে 1/3 sec theta plus tan theta গতিকে 3 টো ইফালে আছে 3 টো ইফালে গ'লে কি হ'ব 1/3 হৈছে ইফালে গ'লে ডাইৰেক্ট 3 হ'ব তো sec theta plus tan theta ইকুৱেল টু মই কি লিখিব পাৰিম এইটো পূৰণ হৈ আছে ইফালে গ'লে কি হ'ব হৰণ হ'ব তো 1/1/3 তেনেহ'লে এইটো মানে কি হ'ব 1 into 3/1 তো আনসাৰ হ'ব 3 নেক্সট কোৱেশ্চন যদি কি দিয়া আছে যে tan theta ইকুৱেল টু
5/12 আমাক কি ভ্যালু বাহিৰ কৰিব কৈছে যে sin theta plus cos theta divided by sin theta minus cos theta এইটো আমি কি কৰিম লব আৰু হৰক cos theta দি হৰণ কৰি দিম লব আৰু হৰক cos theta দি হৰণ কৰিম যে sin theta যে লব আৰু হৰক মই cos theta দি হৰণ কৰিম যে sin theta plus cos theta divided by cos theta sin theta minus cos theta divided by cos theta the sin theta by cos theta plus cos theta by cos theta ইয়াতো কি কৰিম মই যে sin theta by cos theta minus cos theta by যে লব আৰু হৰক যে লব আৰু হৰক মই sin theta cos theta দি ভাগ কৰিলো ডিভাইড কৰিলো cos theta দি কি কৰিলো মই লব আৰু হৰক cos theta দি হৰণ কৰিলো তো এটা মই বেলেগ বেলেগ কৈ লিখিব পাৰো যে sin theta by cos theta plus cos theta by cos theta আকৌ এটাকো বেলেগ বেলেগ কৈ লিখিব পাৰো যে sin theta by cos theta minus cos theta by cos theta তো এইটো কি হ'ব এতিয়া যে sin theta by cos theta আমি জানো কি sin theta by cos theta মানে হয় tan theta এটা ফর্মুলা আছে যে sin theta by cos theta আমি কি লিখিব পাৰো tan theta বুলি লিখিব পাৰো তো tan theta plus 1 এটো কি হ'ব tan theta minus 1 এতিয়া আমি কি কৰিম tan theta ভ্যালুটো বহুৱাই দিম tan theta কিমান আছে 5/12 plus 1 5/12 minus 1 লসাগু কিমান হ'ব ওপৰত 12 হ'ব তো 5 plus 12 এটো লসাগু 12 হ'ব তো কিবা 5 minus 12 তো ওপৰত কিমান থাকিব ওপৰত হ'ব 17/12 তলত হ'ব minus or 7/12 তো 17/12 into 12 by minus 7 তো 12 আৰু 12 cancel যাব minus or 17/7 হ'ব answer A number next question যদি sin theta is equal to a by b হয় sec theta কিমান হ'ব যে sin theta কিমান হয় যে sin theta equal to দিছে a by b তো মই জানো কি যে sin square theta plus cos square theta equal to হয় 1 তো কি লিখিম যে cos square theta equal to 1 minus sin square theta তো 1 minus sin theta কিমান আছে a by b তো a by b whole square তো 1 minus মই লিখিব পাৰো a square by b square তো b square হ'ব লসাগু তো এটো কি হ'ব b square minus a square হ'ব b square লসাগু হলে তো b লগত কি 1 to b লগত 1 to পূৰণ হ'ব তো b square minus a square তো এটো হল cos square theta ভ্যালু যদি আমি cos theta বাহিৰ কৰিম তেনেহলে যে cos square theta কিমান ওলাল যে cos square theta ওলাল যে b square minus a square divided by b square তো এতিয়া cos theta is equal to মই লিখিব পাম যে root under b square minus a square by b square কাৰণ square টো গল square হলনি মই ইফালে দুয়োফালে কি কৰিলো square root কৰিলো root under ললো তেনেহলে ওপৰতো কি থাকিব যে ওপৰত থাকিব b square minus a square তলত b square লগত square root cancel কৰি কেনে খালি খালি থাকিব b ওপৰতো square টো থাকি গল ওপৰতো root টো থাকি গল তলৰ square টো আৰু root টো cancel গল এতিয়া ইয়াত মই পালো কি cos theta ভ্যালু কি পালো cos theta cos theta ভ্যালু পালো তো আমি জানো যে sec theta is sec theta ভ্যালু বাহিৰ কৰিব দিছে sec theta মানে কি জানো আমি 1 by cos theta তো আমি এটি লিখিব পাৰো যে 1 by আমি কি লিখিব পাৰো 1 by root under b square minus a square divided by b তেনেহলে sec theta ভ্যালু কি হবে এটো জাস্ট চেঞ্জ কৰি দিলে হল উল্টা কৰি দিলে হল যে b by root under b square minus a square তো b by root under b square minus a square next question the sin cube কি দিছে যে যদি সেম এটো নিচিনা যদি sin cube কিমান হয় 3/4 তো ইয়াত কি কৈছে যে কি বাহিৰ কৰিব কৈছে যে sec square cube minus 1 into
cos স্কোয়ার কিউ ডিভাইডেড বাই সাইন কিউ। তো মোক কি লাগিব cos আৰু sec, cos কিউ আৰু sec কিউ ভেলু লাগিব। যে মই কি জানো যে সাইন স্কোয়ার কিউ প্লাস cos স্কোয়ার কিউ মানে 1 জানো। তো মই কি লিখিম যে সাইন স্কোয়ার কিউ, তো ইয়াত সাইন স্কোয়ার কিউৰ ভেলুটো আছেই, যে সাইন স্কোয়ার কিউৰ ভেলু কিমান আছে 3/4। তো মই লিখিম যে 3/4 হোল স্কোয়ার প্লাস cos স্কোয়ার কিউ ইকুয়াল টু 1। তো এইটো হ'ব 9 ডিভাইডেড বাই 16 প্লাস cos স্কোয়ার কিউ ইকুয়াল টু 1। তো cos স্কোয়ার কিউ ইকুয়াল টু হ'ব 1 মাইনাস 9/16। এইটো কিমান হ'ব 16 লসাগু 16 মাইনাস 9। তো কিমান হ'ব ইয়াত 16 মাইনাস 9, 16 মাইনাস 9 তো কিমান হ'ব 7, 7/16, 7/16। তো cos স্কোয়ার কিউ দেন মই কি বাহিৰ কৰিব পাৰিম যে sec স্কোয়ার কিউ। তো sec স্কোয়ার কিউ লিখিব পাৰিম মই 1/cos স্কোয়ার কিউ। তো 1/cos স্কোয়ার হলে 1/7/16। তো sec স্কোয়ার কিউ ভ্যালু কিমান হ'ব 16/7। জাস্ট উল্টা কৰি দিলে হ'ল। তো এতিয়া মই এইটো মান ভ্যালু কেইটা বহুৱাই দিম যে sec স্কোয়ার কিউ ভ্যালু কিমান ওলাইছে 16/7 minus 1 into cos স্কোয়ার কিউ ওলাইছে 7/16। এইফালে সাইন কিউ কিমান আছে 3/4। 16/7 ইয়াত লসাগু কিমান হ'ব 7 হ'ব, ওপৰত 16 minus 7, ইয়াত কি হ'ব 7/16, তলত থাকিব 3/4। আকৌ কি হ'ব যে তলত থাকিব 3/4, 16 পৰা 7 গ'লে কিমান হ'ব 9, 9/7 into 7/16, 7 7 কেনসেল, ওপৰত থাকিব 9/16, তলত থাকিব 3/4, 9/16 into 4/3। তো 4 লগত 16 4 যাব, 3 লগত 9 3 যাব, আনসার হ'ব 3 4 ভাগৰ 3 বি আনসার। নেক্সট কোশ্চেন দিয়া আছে যদি cos থিটা ইকুয়াল টু যদি 3/7 হয় তেনেহলে এইটোৰ ভ্যালু কিমান। তো আমাক কিহৰ ভ্যালু বাহিৰ কৰিছে যে cos থিটা 1 মাইনাস sin স্কয়ার থিটা। আমি কি জানো যে sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা মানে কি জানো 1 জানো। তো মই কি লিখিব পাৰিম যে cos স্কয়ার থিটা মই কি লিখিব পাৰিম যে 1 মাইনাস sin স্কয়ার থিটা। যে cos স্কয়ার থিটা মানে কি লিখিব পাৰিম যে sin টু ইয়াত প্লাস হৈ আছে, এফালে গলে কি হ'ব মাইনাস। তো 1 মাইনাস sin স্কয়ার থিটা। তো 1 মাইনাস sin স্কয়ার থিটা যে এফালে মই cos থিটা তো আছে আৰু 1 মাইনাস sin স্কয়ার থিটাত মই কি লিখিব পাৰিম যে cos স্কয়ার থিটা। তো এইটো cos ৰ লগত স্কয়ার হ'ল কি হ'ব 1/cos থিটা। তো 1/cos থিটা হলে 1/cos থিটা ভ্যালু কিমান আছে 3/7। তো লিখিব 1 into 7/3, তো आंसर লিখিব 7/3। নেক্সট কোশ্চেন যে এবিসি সমকোণী ত্ৰিভুজৰ যদি সি সমকোণ হয় তো cos a plus b কিমান হ'ব। যে এবিসি সমকোণী ত্ৰিভুজৰ যে কি কৈছে যে এ বি সি এটা সমকোণী ত্ৰিভুজ আছে, যে যে এ বি সি সমকোণী ত্ৰিভুজৰ কি কৈছে এংগেল বি টো হৈছে না এংগেল সি সমকোণ বুলি কৈছে। যে এংগেল সি যে এ বি সি সমকোণী ত্ৰিভুজৰ এংগেল সি টো সমকোণ। তো cos a plus b ভ্যালু কিমান হ'ব। তো আমি জানো কি যে ত্ৰিভুজৰ a plus b plus c equal to ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি আমি কি জানো। আমি জানো আমি কি জানো আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী। তো ইয়াত আমি a plus b ইকুয়াল টু কি লিখিব পাৰিম 180 ডিগ্ৰী মাইনাস c লিখিব পাৰিম, কাৰণ c টো এইফালে ললো মই এইফালে প্লাস হৈ আছে এইফালে গলে মাইনাস হ'ব। আকৌ 180 ডিগ্ৰী c ৰ ভ্যালু কিমান আছিল 90 ডিগ্ৰী দিয়াই আছে। তো মই a plus b কিমান পাম 180 ডিগ্ৰীৰ পৰা 90 পৰা 90 পাম। তো এতিয়া মই cos
a প্লাছ বিৰ ভেলুটো বাহিৰ কৰিব পাৰিম নে নাই? cos a প্লাছ বিৰ ভেলুটো বাহিৰ কৰিব পাৰিম। তো cos a প্লাছ b ইকুৱেল টু cos a প্লাছ b ভেলু কিমান আছে? 90 ডিগ্ৰী। তো cos 90 ডিগ্ৰী আৰু cos 90 ডিগ্ৰী ভেলু 0। তো এনসাৰ কি হ'ব? a 0। যদি cos আলফা প্লাছ বিটা যদি 0 হয়, যে cos আলফা প্লাছ বিটা ইকুৱেল টু দিছে 0, তুমি কি লিখিব পাৰিম? যে cos আলফা প্লাছ বিটা ইকুৱেল টু cos 90 ডিগ্ৰী ভেলু কিমান হ'ব? cos 90 ডিগ্ৰী কিমান হয়? 0 হয়। তো আকৌ cos cos কেনচেল। আলফা প্লাছ বিটা ইকুৱেল টু কিমান হ'ব? 90 ডিগ্ৰী। ইয়াৰ পৰা মই কি কৰিম? আলফাটো ৰাখিম, যে আলফা ইকুৱেল টু মই লিখিব পাৰোঁ 90 ডিগ্ৰী মাইনাছ বিটা। আকৌ মোক বাহিৰ কৰিব কৈছে যে সাইন আলফা মাইনাছ বিটা। তো সাইন আলফা মাইনাছ বিটা ইকুৱেল টু কি হ'ব? আলফাৰ ভেলু কিমান আছে? 90 ডিগ্ৰী মাইনাছ বিটা। আকৌ এটা বিটা আছে, আলফাৰ ভেলুটো বহুৱাই দিলোঁ। আকৌ কি হ'ব? এইটো যে সাইন 90 ডিগ্ৰী মাইনাছ দুটা বিটা আছে, তো মাইনাছ 2 বিটা। দুটা বিটা মাইনাছত আছে, তো বিটা বিটা। দুটা বিটা আছে, দুটা বিটা মাইনাছত আছে, তো মাইনাছ 2 বিটা। তো সাইন 90 ডিগ্ৰী মাইনাছ থিটাৰ ফৰ্মুলা কি আছিল? যে সাইন 90 ডিগ্ৰী মাইনাছ থিটা মানে কি লিখিব পাৰিম মই? cos থিটা লিখিব পাৰিম। তো সাইন 90 ডিগ্ৰী মাইনাছ 2 বিটা মানে কি? cos 2 বিটা। ইয়াত 2 বিটাটো থিটা হয়। তো এনসাৰ হ'ব cos 2 বিটা। নেক্সট কোৱেশ্চন কি দিছে? যে সাইন এ প্লাছ সাইন স্কোয়ার এ দিয়া আছে 1। তো মই কি কৰিম? ইয়াত সাইন এ ইকুৱেল টু 1 মাইনাছ সাইন স্কোয়ার লিখিব পাৰিম। তো সাইন স্কোয়ারে প্লাস হৈ আছে, এফালে গ'লে মাইনাছ হ'ব। তো সাইন এ ইকুৱেল টু কি লিখিব পাৰিম? 1 মাইনাছ সাইন স্কোয়ার কি? cos স্কোয়ারে। কাৰণ সাইন স্কোয়ার এ প্লাস cos স্কোয়ার এ কিমান হ'ব? 1 হয়। তো cos স্কোয়ার এক মই 1 মাইনাছ সাইন স্কোয়ার এ লিখিব পাৰিম। তো সেইকাৰণে মই কি লিখিছোঁ? যে 1 মাইনাছ সাইন স্কোয়ার এ ইকুৱেল টু cos স্কোয়ার এ। এইবাৰ মই কি কৰিম? দুয়োফালে স্কোয়ার কৰি ল'ম। যে বোথ সাইড মই কি কৰিম? স্কোয়ার কৰিম। যে সাইন স্কোয়ার এ ইকুৱেল টু cos স্কোয়ার এ হোল স্কোয়ার। দুয়োফালে স্কোয়ার কৰিলোঁ। দুয়োফালে কি কৰিলোঁ? স্কোয়ার কৰিলোঁ। আকৌ সাইন স্কোয়ার এ মানে মই কি লিখিব পাৰিম? ইয়াত আকৌ সাইন স্কোয়ার এ ইকুৱেল টু 1 মাইনাছ cos স্কোয়ার এ লিখিব পাৰিম। কাৰণ সাইন স্কোয়ার এটো যদি ৰাখোঁ, cos স্কোয়ার প্লাস আছে, এইফালে গ'লে মাইনাছ হ'ব। তো ইয়াত মই লিখিব পাৰোঁ 1 মাইনাছ cos স্কোয়ার এ। এইফালে কি হ'ব? cos টু দি পাৱাৰ 4a। তো ইয়াত কি লিখিব পাৰিম? যে 1 ইজ ইকুৱেল টু cos স্কোয়ার এ প্লাস cos টু দি পাৱাৰ 4a। তো কি হ'ল ইয়াত? যে cos স্কোয়ার এ প্লাস cos টু দি পাৱাৰ 4a ইকুৱেল টু কিমান পালোঁ মই? 1 বুলি পালোঁ। তো ইয়াৰ ভেলু কি হ'ব? 1। এইটো এক্সপ্ৰেছনে হয়। তো এইটোৰ ভেলু মই কিমান পালোঁ? 1। নেক্সট কুৱেশ্যন দিয়া আছে যে cos 9 alpha is equal to sin alpha. তো cos 9 alpha is equal to কিমান দিয়া আছে? sin alpha। আকৌ tan 5 alpha ভেলু বাহিৰ কৰিব কৈছে। তো আমি এইটো কি লিখিব পাৰিম? যে cos 9 alpha equal to যে sin alpha মই কি লিখিব পাৰিম? যে মই যদি লিখো যে cos 90 ডিগ্ৰী মাইনাছ আলফা লিখো, তেনেহ'লে মই কি লিখিব পাৰিম? sin alpha লিখিব পাৰিম নিশ্চয়। কাৰণ ফৰ্মুলা জানা যে cos 90 ডিগ্ৰী মাইনাছ থিটা ইজ ইকুৱেল টু কিমান হয়? sin থিটা। তো ইয়াত লিখিব পাৰিম যে cos 90 ডিগ্ৰী মাইনাছ আলফা। যে cos 90 ডিগ্ৰী মাইনাছ আলফা মানে কি? sin alpha। তো ইয়াত cos cos কেনচেল। তো কিমান থাকিল? যে 9 alpha ইজ ইকুৱেল টু 90 ডিগ্ৰী মাইনাছ আলফা। তো আলফাটো মাইনাছ আছে, ইফালে আহিলে কি হ'ব? 9 alpha প্লাছ আলফা ইকুৱেল টু 90 ডিগ্ৰী। তো tan alpha ইকুৱেল টু 90 ডিগ্ৰী। তো আলফা ইকুৱেল টু হ'ব 90 ডিগ্ৰী ডিভাইডেড বাই 10। আলফা ইকুৱেল টু হ'ব 9। আকৌ মোক বাহিৰ কৰিব কৈছে যে tan 5 আলফা। তো কি হ'ব? tan 5 আলফাৰ ভেলু কিমান ওলাইছে? 9। তো tan কিমান হ'ব? tan 45 ডিগ্ৰী। আকৌ tan 45 ডিগ্ৰী কিমান হয়? tan 45 ডিগ্ৰীৰ ভেলু কিমান হ'ব? 1।
tan 45 ডিগ্ৰী কি হ'ব 1 to answer is 1 next question কি আছে ইয়াত the sin square 22 degree plus sin square 68 degree divided by cos square 22 degree cos square 68 degree plus sin square 63 degree plus cos 63 degree sin 27 degree কি কৰিম ইয়াত মই the sin square 22 degree plus the sin square মই লিখিব পাৰিম যে 90 degree minus 22 degree লিখিব পাৰিম নে নাই যে 68 degree আছে টোটাল যদি 90 ডিগ্ৰীৰ পৰা 68 ডিগ্ৰী হ'লে কিমান হ'ব কিমান হ'ব যে টোটাল আছে 90 ডিগ্ৰী এটা যদি 68 ডিগ্ৰী হয় আৰু এটা কিমান হ'ব 22 ডিগ্ৰী তো সেই হিচাপত মই লিখিছোঁ যে সাইন স্কয়ার ঠিকে ৰাখিছোঁ 68 ডিগ্ৰী 90 ডিগ্ৰী মাইনাছ 22 ডিগ্ৰী কৰি লিখিছোঁ ঠিক তেনেদৰে এইটো লিখিম মই যে cos স্কয়ার 22 ডিগ্ৰী প্লাস cos স্কয়ার 90 ডিগ্ৰী মাইনাছ 22 ডিগ্ৰী 68 ডিগ্ৰী 90 পৰা 22 গ'লে কিমান 68 আকৌ ইফালে আছে sin স্কয়ার 63 ডিগ্ৰী আকৌ মই ইয়াত কি কৰিম cos 63 ৰাখিম যে 90 ডিগ্ৰীক যদি মই আকৌ ভাগ কৰোঁ যে এটা 90 ডিগ্ৰী যদি থাকে এটা যদি 63 হয় হানটো কিমান হ'ব 27 ডিগ্ৰী তো cos 60 ডিগ্ৰী ইকুৱেল টু sin কিমান হ'ব 90 ডিগ্ৰী মাইনাছ 63 ডিগ্ৰীকে লিখিব পাৰোঁ মই এইটো then 90 পৰা 63 গ'লে কিমান হ'ব 27 এতিয়া কি হ'ল এইটো ফৰ্মুলাত পৰি গ'ল যে sin স্কয়ার 22 ডিগ্ৰী sin স্কয়ার sin 90 ডিগ্ৰী মানে থিটা তাৰ মানে কি হ'ব cos থিটা তো cos স্কয়ার 22 ডিগ্ৰী আকৌ cos স্কয়ার 22 ডিগ্ৰী প্লাস cos 90 ডিগ্ৰী মানে থিটা মানে কি sin থিটা তো sin স্কয়ার 22 ডিগ্ৰী ইয়াত হ'ব sin স্কয়ার 63 ডিগ্ৰী প্লাস cos 63 degree is sin 90 degree minus theta cos theta তো cos theta means 63 degree ইয়াত কি হ'ব so sin square a plus cos square a 1 sin square a plus cos square a 1 plus sin square 63 degree plus cos square cos 60 degree cos 63 degree কি হ'ব cos square 63 degree ইয়াত থাকিল 1 plus এটোৰ ভ্যালু কি হ'ব sin square a plus cos square a 1 the answer is 2 next question যদি কৈছে x cos এ কিমান দি আছে 1 তো cos এ কিমান হ'ব cos a is equal to 1 by x আকৌ x কিমান হ'ব 1 by cos a জাষ্ট ওলাই দিছো 1 টো তলত আনিছো x টো ওপৰত দিছো তেনেহলে কি হ'ব এইটো এনেকুৱা কৰিছো মই যে cos ৰ তলত কি আছে 1 আছে তো কি লিখিব পাৰিম যে 1 by cos a টো ওলাই দিছো তেনেহলে কি x হ'ব ইয়াত 1 টো তলত আহিল তলত লিখিলে হ'ল না লিখিলে হ'ল তো 1 by cos a আকৌ tan a ইকুৱেল টু কিমান দিছে y tan a কি লিখিব পাৰো sin a by cos a লিখিব পাৰো equal to y ফৰ্মুলা tan a is equal to sin a by cos a এতিয়া মোক কি বাহিৰ কৰিব কৈছে যে x স্কয়াৰ মাইনাস y স্কয়াৰ তো x কিমান 1 by cos a স্কয়াৰ মাইনাস y কিমান যে sin a by cos a হোল স্কয়াৰ তো এইটো কিবা 1 by cos স্কয়াৰ a এইটো কিমান হ'ব sin স্কয়াৰ a by cos স্কয়াৰ a ওপৰত কিমান হ'ব 1 মাইনাস এইটো কিবা লসাগু কিমান হ'ব cos স্কয়াৰ a লসাগু cos স্কয়াৰ হলে কি হ'ব 1 মাইনাস sin স্কয়াৰ a তো 1 মাইনাস sin স্কয়াৰ a কিমান হয় তো 1 মাইনাস sin স্কয়াৰ a means যে আমি জানো যে sin স্কয়াৰ a plus cos স্কয়াৰ equal to 1 হয় তেনেহলে cos স্কয়াৰ a equal to কিমান হ'ব 1 minus sin স্কয়াৰ a তো এটো ভ্যালু কিমান হ'ব তেনেহলে 1 minus sin স্কয়াৰ a এর ভ্যালু কি হ'ব cos স্কয়াৰ a তলত থাকিল কি cos স্কয়াৰ a তো cos স্কয়াৰ a ক্যান্সেল आंसर হ'ব 1 आंसर কি হ'ব 1 নেক্সট কোশ্চেন কি দি আছে tan a দিয়া আছে
3/4 আকৌ কি দিয়া আছে a প্লাছ b দিয়া আছে 90 ডিগ্ৰী তো আমি b ইকুৱেল টু কিমান লিখিব পাৰিম যে 90 ডিগ্ৰী মাইনাছ a আকৌ cot b ৰ ভ্যালু বাহিৰ কৰিব দিছে cot b মানে কি লিখিম যে cot b ৰ ভ্যালু কিমান আছে 90 ডিগ্ৰী মাইনাছ a b ঠাইত মই 90 b ঠাইত মই কি লিখিলো 90 ডিগ্ৰী মাইনাছ a cot 90 ডিগ্ৰী মাইনাছ a মানে কি tan a লিখিব পাৰিম মই যে cot 90 ডিগ্ৰী মাইনাছ a ইজ ইকুৱেল টু tan a তো tan এর ভ্যালু কিমান দিয়া আছে 3/4 তো आंसर কি হ'ব 3/3 आंसर হ'ব 3/4 21 নম্বৰ কি দিয়া আছে যে a cos theta plus b sin theta কিমান আছে 4 আকৌ দিয়া আছে যে a sin theta minus b cos theta equal to 3 মই কি কৰিম ধৰো এইটো 1 দিলো এইটো 2 নম্বৰ সমীকৰণ দিলো দুয়োটাক মই কি কৰি স্কয়াৰ কৰি যোগ কৰিম যে 1 ক স্কয়াৰ কৰিলো প্লাস কৰি 2 ক স্কয়াৰ কৰিলো দুয়োটাক স্কয়াৰ কৰি মই কি কৰিম যোগ কৰি দিম যদি দুয়োটাক মই স্কয়াৰ কৰো তে কি পাম যে a cos theta লেফট সাইডৰ কেইটা মই আগত লও যে লেফট সাইডৰ কেইটা লেফট সাইডৰ এইটো স্কয়াৰ কৰিলো প্লাস এইটোৰ লেফট সাইডক স্কয়াৰ কৰিম a sin theta minus b cos theta এইটোক স্কয়াৰ কৰিলো যে স্কয়াৰ কৰিলো আকৌ ইকুৱেল টু কি লিখিম যে 4 স্কয়াৰ প্লাস 3 স্কয়াৰ যে লেফট সাইডৰ কেইটাক স্কয়াৰ কৰি যোগ কৰিলো ৰাইট সাইডৰ দুটাক স্কয়াৰ কৰি যোগ কৰিলো লেফট সাইডত কি আছে a লেফট সাইডত আছে a cos theta plus b sin theta তো a cos theta plus b sin theta স্কয়াৰ কৰিছো কৰি এইটো লেফট সাইডৰ লগত যোগ কৰিছো a sin theta minus b cos theta আকৌ এইটো ৰাইট সাইডৰ 4 স্কয়াৰ প্লাস এইটো ৰাইট সাইডৰ 3 স্কয়াৰ যোগ কৰি দিছো তো এতিয়া মই কি কৰিম এইটো a plus b হোল স্কয়াৰৰ ফৰ্মুলাত পৰিছে a plus b হোল স্কয়াৰ a স্কয়াৰ a cos theta whole square a square plus 2ab 2a cos theta plus b sin theta plus b square sin square theta আকৌ এইটো সেম যে a minus b whole square a square sin square theta minus 2 a sin theta b cos theta a sin theta plus b cos theta plus b square cos square theta এইটো মই ডাইরেক্ট লিখি দি আছো যে a স্কয়ার কি হবে a স্কয়ার cos স্কয়ার থিটা যে a স্কয়ার cos স্কয়ার থিটা এইটো সেম রাখিম যে a স্কয়ার cos স্কয়ার থিটা প্লাস 2ab cos theta sin theta plus b square sin square theta plus a square sin square theta minus over 2ab the minus or 2ab cos theta sin theta plus b square cos square theta এতিয়া মই কি কৰিম যে এইটো প্লাসৰ আৰু মাইনাসৰ সেম আছে কেনসেল এতিয়া মই a স্কয়াৰ কমন লম যদি a স্কয়াৰ কমন লয় ইয়াৰ পৰা আহিব cos স্কয়াৰ থিটা আৰু a স্কয়াৰ কমন ললে ইয়াৰ পৰা আহিব প্লাসৰ sin স্কয়াৰ থিটা সি ইকুৱেল কিন্তু আছে ইকুৱেল ইয়াত 16 প্লাস 9 ইয়াত হ'ব তেনেহলে ইকুৱেল টু 25 তো আকৌ এইটো হ'ব আকৌ মই যদি b স্কয়াৰ কমন লওঁ ইয়াৰ পৰা পাম মই sin স্কয়াৰ থিটা যদি a স্কয়াৰ কমন লওঁ cos স্কয়াৰ থিটা ইয়াৰ পৰা sin স্কয়াৰ থিটা আকৌ b স্কয়াৰ কমন লওঁ ইয়াৰ পৰা sin স্কয়াৰ থিটা ইয়াৰ পৰা cos স্কয়াৰ থিটা ইকুৱেল টু কিমান হ'ব 25 তেতিয়া কি হ'ব যে a cos square theta plus sin square theta cos square plus sin square theta plus cos square theta value of 1 plus b square into a value of 1 equal to 25 a square plus b square value of 25 so মই কি কৰিছো দুয়োফালে দুয়োটাৰ সমীকৰণ লৈছো দুয়োফালে স্কয়াৰ কৰি লেফট সাইড ৰাইট সাইড স্কয়াৰ কৰি মই যোগ কৰিছো তো 4 স্কয়াৰ 3 স্কয়াৰ ইফালে থাকিলে ইফালে স্কয়াৰ কৰিলো বাকি সব বুজিছে যে 4 স্কয়াৰ 16 9 তো 25 आंसर ৰাইট নেক্সট কোশ্চেন কি আছিল যে 1 plus tan square theta
ডিভাইডেড বাই 1 প্লাছ কট স্কুৱেৰ থিটা ইকুৱেল টু কি হ'ব যে 1 প্লাছ tan স্কুৱেৰ থিটা 1 প্লাছ কট স্কুৱেৰ থিটা কি হ'ব যে 1 প্লাছ tan স্কুৱেৰ থিটা যে 1 প্লাছ কট স্কুৱেৰ থিটাক মই কি লিখিব পাৰোঁ 1 বাই tan স্কুৱেৰ থিটা লিখিব পাৰোঁ তো কট থিটা ইকুৱেল টু 1 বাই tan থিটা ওপৰত থাকিলে 1 প্লাছ tan স্কুৱেৰ থিটা তলত মই কি ল'ম tan স্কুৱেৰ থিটা tan স্কুৱেৰ থিটাক মই কি ল'ম লসাগু ল'ম কি হ'ব যে tan স্কুৱেৰ থিটা লসাগু কিমান হ'ব যে tan স্কুৱেৰ থিটা প্লাছ 1 থিটা প্লাছ 1 যে 1 প্লাছ tan স্কুৱেৰ থিটা ইনটু ওপৰত যাব tan স্কুৱেৰ থিটা ডিভাইডেড বাই 1 প্লাছ tan স্কুৱেৰ থিটা ওলটাই দিম এইটো ডিভাইড হৈ আছে পূৰণ কৰিলে ওলটাই যাব তো ওপৰত tan স্কুৱেৰ থিটা তলত 1 প্লাছ tan স্কুৱেৰ থিটা এইটো কি হ'ব কেনচেল আনসাৰ হ'ব tan স্কুৱেৰ থিটা আনসাৰ কি হ'ব যে tan স্কুৱেৰ থিটা আনসাৰ বি ইয়াত কি আছে যে sin 30 ডিগ্ৰী যে sin 30 ডিগ্ৰী প্লাছ cos 60 ডিগ্ৰী আকৌ কি লিখা আছে যে sin 60 ডিগ্ৰী মাইনাছ cos 30 ডিগ্ৰী জাষ্ট ভেলু বহুৱাই দিম sin 30 ডিগ্ৰী ভেলু কিমান আছিল 1 বাই 2 প্লাছ cos 60 ডিগ্ৰী কিমান আছিল যে cos 60 ডিগ্ৰী আছিল cos 60 ডিগ্ৰীও আছিল তোমাৰ সেম যে cos 60 ডিগ্ৰী হ'ব 0 মাইনাছ sin 60 ডিগ্ৰী কিমান আছিল sin 60 ডিগ্ৰী আছিল √3/2 আকৌ cos 30 ডিগ্ৰী কিমান আছিল ভুল হ'ল ইয়াত cos 60 ডিগ্ৰী ভেলু কিমান হ'ব যে cos 60 ডিগ্ৰী আছিল তোমাৰ 1/2 আৰু ইয়াত হ'ব √3/2 যে sin 60 ডিগ্ৰী √3/2 cos 30 ডিগ্ৰী হ'ব √3/2 ইয়াত লসাগু হ'ব 2 ওপৰত কি হ'ব যে 1 প্লাছ 1 মাইনাছ লসাগু 2 যে √3 প্লাছ √3 ইয়াত হ'ব 2/2 মাইনাছ 2 √3 দুটা √3 আছে বাই 2 তো কি হ'ব 1 মাইনাছ 2 কেনসেল 1 মাইনাছ হ'ব √3 আনসাৰ 1 মাইনাছ √3 যদি cos x কি দিয়া আছে যে cos x ইকুৱেল টু কিমান হয় 2/3 তো আমি জানো কি যে আমি জানো যে cos x ইকুৱেল টু 2/3 আমি জানো 1 প্লাছ tan স্কয়ার x মানে কি জানো আমি জানো যে sec স্কয়ার x তো cos x কিমান হ'ব sec x কিমান হ'ব cos x এর উল্টা cos x এর 1 বাই cos x হ'ব sec x 1 বাই cos x তো হ'ব কি 3/2 তো মই কি লিখিব পাৰিম যে 1 প্লাছ tan স্কয়ার x লিখিব পাৰিম যে 3/2 হোল স্কয়ার তো 1 প্লাছ tan স্কয়ার x ইকুয়াল টু 9/4 তো tan স্কয়ার x ইকুয়াল টু কি হ'ব যে 9/4 প্লাস 1 আছে ফেলে গ'লে মাইনাস এটো 4 9 মাইনাস 4 তো आंसर হ'ব কি 5/4 তো কি হ'ল যে tan স্কয়ার x পালো মই কিমান 5/4 তো tan x কিমান পাম যে tan x ইকুয়াল টু ৰুট আন্ডাৰ 5/4 তো কিমান হ'ব যে tan x ইকুয়াল টু √5 ডিভাইডেড বাই 4 কি হবে স্কয়ার রুট 2 তো √5/2 आंसर ইজ সি 25 যে এবিসি সমকোণী ত্রিভুজৰ যে এবিসি সমকোণী ত্রিভুজৰ যদি বি কোণ সমকোণ হয় যে এইটো এটা এবিসি এটা সমকোণী ত্রিভুজ যে এবিসি সমকোণী ত্রিভুজৰ যে বি কোণটো সমকোণ যে বি কোণটো কি হ'ব যে এবিসি সমকোণী ত্রিভুজৰ বি কোণটো আমাৰ সমকোণ 90 ডিগ্ৰী যদি সমকোণ হয় আমাক কৈছে যে যদি AB ইকুয়াল টু 24 সেন্টিমিটার AB কিমান দিছে 24 সেন্টিমিটার আকৌ BC দিছে
7 সেন্টিমিটাৰ। এতিয়া আমাক সাইন চি আৰু টেন চি বাহিৰ কৰিব কৈছে। যদি মই টেন চি বাহিৰ কৰিব হয়, যে টেন চি আমাক লাগে কি টেন চি। মই টেন চি ফৰ্মুলা কি লিখিছোঁ, যে টেন চি হ'ব পাৰপেণ্ডিকুলাৰ বাই বেছ, যে যিটো কোণৰ আমাক ত্ৰিকোণমিতিক অনুপাত বাহিৰ কৰিব দিব, যে টেন চি কৰিলে কি চি কোণ, তো চি কোণৰ বিপৰীত বাহু কি হ'ব, চি কোণৰ বিপৰীত বাহু এ বি, চি কোণৰ বিপৰীত বাহু এ বি বাই চি কোণৰ সন্নিহিত বাহু বি চি, তো এ বি বাই বি চি হ'ব। তো আমি কি যেনে ডাইৰেক্ট ক'ব পাৰোঁ যে পাৰপেণ্ডিকুলাৰ বাই বেছ, যে লম্ব বাই ভূমি, যে লম্ব বাই ভূমি। তো লম্ব বাই ভূমি হ'লে কি হ'ব ওপৰত, যে মই লিখিব পাৰিম শ্বৰ্টকাটত, যে লম্ব বাই ভূমি। ভূমি কোণটো, যে চি কোণৰ ভূমি কোণটো হ'ব 7 সেন্টিমিটাৰ হ'ব ভূমি, আৰু 24 সেন্টিমিটাৰ হ'ব লম্ব। তো লম্ব বাই ভূমি, টেন চি হ'ব কি লম্ব বাই ভূমি। তো এই চি কোণৰ বাবে লম্ব কোণটো হ'ব এইটোৰ বিপৰীত বাহু এ বি, আৰু ভূমি কোণটো হ'ব চি কোণৰ বাবে ইয়াৰ সন্নিহিত বাহু ইয়াৰ। তো লম্ব কিমান আছিল 24 বাই ভূমি আছিল 7, এইটো ওলাল। এতিয়া মোক বাহিৰ কৰিব গৈছে সাইন চি। সাইন চিৰ ফৰ্মুলা হয় যে অতিভুজ, এইটো হয় অতিভুজ। সাইন চিৰ ফৰ্মুলা হয় যে অতিভুজ বাই ভূমি, যে অতিভুজ বাই ভুল হ'ল, সাইন থিটাৰ ফৰ্মুলা হবে সাইন চি, যে সাইন চি হ'ব এ কোণৰ যে চি কোণ, সাইন চি যে চি কোণৰ বিপৰীত বাহু মিন্স কৰ্ণ লম্ব, যে লম্ব বাই কি হ'ব, যে লম্ব বাই অতিভুজ। লম্ব বাই অতিভুজ, যে লম্ব বাই অতিভুজ, লম্ব কিমান আছে এ বি বাই অতিভুজ কিমান হ'ব এ চি, যে এ কোণ যিটো কোণ ক'ব যে চি কোণ, চি কোণৰ ধৰণে যে সাইন চি বাহিৰ কৰিব গৈছে, গতিকে চি কোণৰ বিপৰীত বাহু বাই অতিভুজ, চি কোণৰ বিপৰীত বাহু এ বি, তো লম্ব বাই অতিভুজ। তো অতিভুজটো আমাৰ নাই, তো আমি অতিভুজটো বাহিৰ কৰিব লাগিব। যে আমি জানো যে পাইথাগোৰাছৰ সূত্ৰ মতে কি পাওঁ আমি, যে পাইথাগোৰাছৰ সূত্ৰ মতে, যে পাইথাগোৰাছৰ সূত্ৰ মতে যে এচি স্কোয়ার অতিভুজ স্কোয়ার ইকুয়াল টু বাকি বাহু দুটাৰ যোগফল, এ বি স্কোয়ার প্লাস বি সি স্কোয়ার। তো এ বি কিমান আছিল 24 স্কোয়ার প্লাস বি সি কিমান আছিল 7 স্কোয়ার, বি সি কিমান আছিল 7 স্কোয়ার, 24 into 24 হয় 576 and 7 স্কোয়ার 49, তো টোটাল হয় 625। তো এসি কিমান হ'ব, যে এসি স্কোয়ার হয় 625, তো এসি ইকুয়াল টু ৰুট আন্ডাৰ 625, তো এসি ইজ ইকুয়াল টু কিমান হ'ব 25 সেন্টিমিটার। তো অতিভুজ কিমান হ'ব 25 সেন্টিমিটার। তো লম্ব বাই অতিভুজ, লম্ব কিমান আছিল 24, অতিভুজ কিমান আছে 25, তো এনসার ইজ বি, যে 24/7 হ'ব 10c, 24/7 অতিভুজ 24/25। And the last question, the sin theta divided by 1 plus cos theta ভ্যালু বাহিৰ কৰিব কৈছে। আমি কি কৰিম ইয়াত, যে sin theta 1 plus cos theta দুয়োফালে লব আৰু হৰক 1 minus cos theta দি পূৰণ কৰিম, 1 minus cos theta। ইয়াত কি হ'ব, যে 1 square minus a plus b, a minus b, 1 square minus cos square theta, ইয়াত হ'ব sin theta 1 minus cos theta। আমি জানো কি, যে sin square theta plus cos square theta equal to 1, তো আমি কি লিখিব পাৰিম, যে sin square theta equal to 1 minus cos square theta লিখিব পাৰিম। তো 1 square means 1 হয়, তো ইয়াত লিখিব পাৰিম যে sin square theta, ইয়াত লিখিম যে sin theta 1 minus cos theta, এটা sin এটা square cancel, তো ওপৰত থাকিব 1 minus cos theta divided by sin theta, তো 1 minus cos theta by sin theta, বি আনসার। আজিৰ কাৰণে এইখিনিয়েই, থেংক ইউ so much।